আলী তোমালোকৰ কি লাগে? আলী তোমালোকৰ চাচা লাগে? হুছেইন তোমালোকৰ মামা লাগে নেকি? যদি আপোনালোকে সেই কুকৰ্মতে লিপ্ত হৈ থাকে তেতিয়াহ'লে নিজৰ নামৰ পিছফালে ভণ্ড লগাই লওক, অসুৰ লগাই লওক, ৰাক্ষস লগাই লওক, এইবোৰ উপাধি ভাল লাগিব ন? তেতিয়াতো কমচ কম ইছলাম বদনাম নহয়। সদায় আপোনাৰ লম্পটবিলাকক লগ দি আছে, লম্পটবিলাকৰ পাছে পাছে দৌৰি আছে, আকৌ নামৰ পিছফালে চাব ইছলাম লগোৱা আছে। কিছুমানে আহমদ লগায়। একদম চুপ। আলী হুছেইন আহমদ ইছলামে তোৰ পকৰত জোৰ লগাই দিছে নেকি? ইমান জ্বলি আছ যে? যিবোৰ মানুহে নিজৰ নামৰ উপাধিত আলী, হুছেইন, ৰহমান, হক, ইছলাম, আহমদ আদি শব্দবোৰ লগাই লৈছে আৰু তাৰপিছত ভণ্ডামি কৰি আছে আমাৰ সমাজত, কুকৰ্মত লিপ্ত হৈ আছে, দুৰ্নীতিত লিপ্ত হৈ আছে আৰু ফেচবুকত কথাবোৰ নুবুজি গালাগালি কৰি আছে। আজি মই কমেণ্ট চালে গম পোৱা যায় তই কিমান ভাল মানুহ। ভাল মানুহক ভাল ভাল কমেণ্ট কৰিব মানুহে, আৰু বেয়া মানুহক মানুহে বেয়া কমেণ্ট কৰিব। উপাধি লগাই লৈছে নামৰ পিছফালে আৰু তাৰপিছত কৰি আছে ডাঙৰ ডাঙৰ কুকৰ্ম, ডাঙৰ ডাঙৰ দুৰ্নীতি, ডাঙৰ ডাঙৰ ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে। কাটি পেলাওক না এইবোৰ উপাধি নিজৰ নামৰ পৰা। যদি আপোনালোকে সেই কুকৰ্মতে লিপ্ত হৈ থাকে তেতিয়াহ'লে নিজৰ নামৰ পিছফালে ভণ্ড লগাই লওক, অসুৰ লগাই লওক, ৰাক্ষস লগাই লওক, এইবোৰ উপাধি ভাল লাগিব ন? তেতিয়াতো কমচ কম ইছলাম বদনাম নহয়। আচলতে তোৰ নামৰ টাইটেলটো, নামৰ শেষত বন্দ, ৰাক্ষস, অসুৰ লগাব লাগে। কেলে আজহাৰী লগাইছ? কেলে আজহাৰী নামটো লগাই বদনাম কৰি আছ? তোৰ নামটো আচলতে বন্ধ হ'ব লাগে, অসুৰ হ'ব লাগে, কাৰণ তই এজন বেয়া মানুহ। বেয়া মানুহ সেইকাৰণেই কৈছোঁ, তোক হাজাৰ হাজাৰ মানুহে বেয়া বেয়া কমেণ্ট কৰি আছে। ভাল মানুহকতো মানুহে বেয়া কমেণ্ট নকৰে, বেয়া মানুহকহে বেয়া বেয়া কমেণ্ট কৰিব। সেইকাৰণে তোৰ নামৰ টাইটেলত তই অসুৰ লগাই ল, ৰাক্ষস লগাই ল, বন্ধ লগাই ল। কমেণ্টত বেয়া বেয়া গালি খাই, সুন্দৰ সুন্দৰ গালি খাই আকৌ নাম ৰাখিছ আজাহাৰী। লাজ নালাগে তোৰ বন্ধ? তোৰ লাজ নালাগে? ভাল মানুহক কোনোবাই গালি পাৰে নেকি? আপোনালোকে চাইছে? মোক কোনোবাই কমেণ্টত গালি পাৰিছে নেকি? বা আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে, আপোনালোকে কোনোবাই অযথা বিনা কাৰণত কোনোবাই গালি পাৰি আছে নেকি? পৰা নাই নিশ্চয়। এইবিলাক আজাহাৰীৰ নিচিনা ভণ্ডামী কেইজনমান এনেকুৱা বন্দামনি কথা কয়, যিবিলাক বন্দামী কথা শুনি মানুহে গালি পাৰিবলৈ বা বেয়া কমেণ্ট কৰিবলৈ বাধ্য হয়, বাধ্য কৰায়। আৰু এই বন্ধটোক সি নিজে নিজক মহান বুলি ভাবে। সি নাজানে সি এজন ভণ্ড, কাৰণ যাক 10জনে ভাল পায় তাক আল্লাহ ভাল পায় বুলি কৈছে। হুছেইনৰ ত্যাগক অপমান কৰিছে, আলীৰ ত্যাগক অপমান কৰিছে, হজৰত মুহাম্মদক অপমান কৰিছে, ঈশ্বৰক অপমান কৰিছে আপোনালোকে। ৰহমান উপাধি লগাই বহুতে যে কি কি কাণ্ড কৰি আছে, কিমান যে উদাহৰণ আছে, কোনো হিচাপ নাইকিয়া। কথাবোৰতো বুজিয়ে নাপায়। চুপ চুপ। বাৰ্থডে পাৰ্টিত ফূৰ্তি কৰি কেক কাটি ছ'চিয়েল মিডিয়াত আপলোড দিয়া, তই এইটো কোন হাদিছত পাইছ? কোনটো হাদিছত পাইছ? বাৰ্থডে পাৰ্টিত ফূৰ্তি কৰি কেক কাটি ছ'চিয়েল মিডিয়াত আপলোড দিব লাগে, এইটো তই ক'ত পাইছ? কোনটো হাদিছত পাইছ এইটো? তোৰ বন্দামীৰ কাৰণেই তই বন্দামী ভিডিঅ'বোৰৰ বাবেই তই আজি গালি খাৱ মানুহৰ পৰা। তোৰ লাজ নালাগে? এইটো কি অপমান কৰা হোৱা নাই নেকি? এইটো মোৰ কি অপমান হোৱা নাই? এইটো ক'ত পাইছ? নিজে বন্দামী কৰি মানুহে তোক গালি পাৰিব কমেণ্টত, আকৌ তই অপমান কৰিছ বুলি কয়, তয়ে অপমান কৰিছ। কথাবোৰতো বুজিয়ে নাপায়। ফেচবুকত আহি অকল গালি, অকল গালি, গালিৰ বাহিৰে একো নাই তেওঁলোকৰ মুখত। আচলতে বন্দামীটো তই কৰিছ। এইবিলাক ভণ্ডামী ভিডিঅ' বনাই ভণ্ডামী কৰি গালি খাই আছ। তোৰ স্বভাৱত আজাহাৰী তই গালি খাই আছ, এইটো কাৰো দুখ দি লাভ নাই। তই এনেকুৱা বন্দামী ভিডিঅ' বনোৱা অফ কৰ, তেনেহ'লে চাবি তোক মানুহে গালি পৰা বন্ধ কৰি দিব। তোৰ কেইটামান বন্দামী কথাই মানুহবোৰে বেয়া কমেণ্ট কৰিবলৈ বাধ্য হয়। এইটো কি তই অপমান কৰা নাই নেকি? এইটো তইও অপমান কৰিছ। হাজাৰৰ ভিতৰত 2-এজন বেয়া থাকিব পাৰে, এইটো স্বাভাৱিক কথা। আৰু
এই বেয়াজনক বা বেয়া পথত যোৱা ব্যক্তিজনক কেনেকৈ ভাল পথত আনিব পাৰি, আমি ভাল মানুহ বনাব পাৰি, তেনেকৈ কিছুমান আমি বেয়া মন্তব্য নকৰি ভাল ভাল কথাৰে ভাল ভাল ৰাস্তা দেখুৱাই আমি আনিব লাগে, যাতে সি এজন ভাল মানুহ হয়। সেইটো নকৰি কেনেকৈ দুই এটা গালি খাব পাৰ সেইটো তই কৰি থাক আজাৰি, বুজি পাইছ? তই সেইটো কৰি থাক যাতে তই দুই এটা গালি খাব পাৰ। বুজা শক্তিটো তোক কম আছে বুলি ক'লে ভুল নহয়। কমেণ্ট পঢ়িলেই গম পোৱা যায় যে তই কিমান বেয়া মানুহ। আকৌ তই ভাল বেয়া কথা বুজাব আহিছ, ক'ব আহিছ। তই আগত নিজে ভাল হ, পিছত আনক শিক্ষা দিবি দেই।